নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅলৈ। আজি মানে এঠাইলৈ যাই আছো আৰু ক'ত যাই আছো কৈ আছো আপোনালোকক, কিন্তু তাৰ আগতে দেখিছেনে পাহাৰখন কি ধুনীয়া, পাহাৰৰ কি ধুনীয়া নজৰ। আৰু এইফালে দাদী আছে, দাদীৰ লগতে যিহেতু আছে। আৰু দাদী কিমান দূৰ আছে? আৰু বেছি নাই, 1 কিলোমিটাৰ মান। 1 কিলোমিটাৰ মিছা কথা। 1 কিলোমিটাৰ বুলি কৈ আহিয়ে আছে, আমি আহিয়ে পোৱা নাই। আৰু আজি যাই আছো মানে বঙাইগাঁৱৰ চিপনচিললৈ, আৰু ইয়াতে আছে এজন প্ৰতিভা থকা যুৱক। আৰু আহি পালো আমি ঠাই নহয় আচলতে এইখন পাহাৰ দেখিছেনে, আৰু এটা ৰাস্তা আৰু চাৰিওভাগে মানে খেতিপথাৰৰ মাজেদি আহি আছো। এইখন গাড়ী সোমাই দিছো আমি, আৰু ইয়াতে এজন মানুহ আছে, মানুহজনক চিনাকি কৰাই দি আছো। আৰু এইফালে গাড়ীখন পাৰ্ক কৰিলো, মানে ইয়াতে আৰু কি ধুনীয়া বতাহ মাৰি ঠাণ্ডা ঠাণ্ডা। আৰু দাদী ইয়াতে মানুহজন আছে, ক'ত বা আছে? এইকে আছে, সেইটো নেকি? আজি ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে অলপ হ'লেও মানে প্ৰেৰণা পাব ল'ৰাজনৰ পৰা, কাৰণ ল'ৰাজনে যিটো কষ্ট কৰি আছে নহয় সেইখিনি শুনিয়ে কিবা এটা ভাল লাগি গ'ল মনটো। আৰু ইফালে দাদীক লগ পালো, মানে কুমাৰ স্বৰ্ণ যিহেতু নাম, আৰু দাদীয়ে মানে সংগীত জগতৰ লগত যিহেতু জড়িত, তাৰ লগে লগে ইফালে দেখিছেনে খেতিও কৰিছে। খেতি কিমান বিঘা ইয়াতে? অলপমান কৰিছো, এবিঘাই মানে অলপমান কৰিছো। এইবাৰ এই আলুৰ বতৰত 2 বিঘা মান কৰিছিলো। এতিয়া অকণমান টাইম মিলানে কাৰণে অকণমান কমকৈ কৰিলো এতিয়া। আৰু ইয়াতে যি খেতি কৰিছে নহয়, তো অলপমান সেই বিষয়ে জানিম। কি ৰুইছা ইয়াতে? ইয়াতে জিকা লগাইছো, ভোল লগাইছো, তাৰপিছত তোমাৰ তিতা কেৰেলা লগাইছো, তাৰপিছত কোমোৰা লগাইছো, জাতিলাও, তেনেকে ৰঙালাও লগাইছো। অকণমান কৰিছো খেতি। ঠিকে আছে বাৰু, যিহেতু মই খেতি ভাল পাওঁ সেইকাৰণে চাবলৈ আহিলো। আৰু দাদীয়ে যিহেতু সংগীতৰ লগত জড়িত, মানে বহুত গান আছে, তো তাৰ ভিতৰত এটা খেতিৰো গান আছে। গানটো মই চাইছিলো, বহুত ভাল লাগিছিল। সেই আইডিয়াটো ক'ৰ পৰা আহিল? তাৰমানে আইডিয়া মানে আমাৰ গাঁৱৰ কিছুমান খুৰা, কিছুমান দাদীয়ে কৈ থাকে আৰু তুমি যিহেতু খেতিও কৰা, খেতিৰ বিষয়ে অলপমান গান এখন বনাব। তো এনেকৈ শুনি আইডিয়া এটা হ'ল। যিহেতু মই খেতিয়ে কৰোঁ, ল'ৰা সৰুৰ পৰা কৃষি কৰ্মৰ লগতে জড়িত। তো দেখি আহিছোঁ দেউতাহঁতক, মাহঁতক যে খেতি পথাৰত কেনেকৈ খেতি কৰিব আহে। সিহঁতৰ পিছে মানে মই আহিছোঁ, তেওঁলোকৰ পিছে মই আহি এইখিনি হ'লো আজি। আৰু আপোনালোকে দেখা পাইছেনে, তো যিমান বিলাক কচু আছে নহয়, তো এইবিলাক মানে কচু আমাৰ ইফালে মানে আহিনা কচু বুলি কয়। আৰু সোৱাদটো ঠিকে আছে বাৰু। ইমাহ দেখিছেনে, তো চাৰিওফালে মানে কচু। আৰু ইফালে দাদী বহি আছে কচুৰ মাজত। কচু খা না নাখা? খাওঁ। ভাল লাগে না? ভাল লাগে। তো ইয়াৰ পৰা উঠাই নিব পাৰি এডাল, পাৰি। ধৰি মাৰি দিব। ইফালে দেখিছেনে খেতি। আৰু খেতি এখন কৰিলে কিমান কষ্ট হয় আপোনালোকে চবেই জানে। আৰু গায়ক হৈ মানে খেতি কৰা নাই, মানে খেতি কৰিয়ে গায়ক হৈছে। আৰু দাদী এই কচুবোৰ মানে কিমান দিন লাগিব? আৰু মোটামুটি 2-3 মাহ মান লাগিব। আৰু 2-3 মাহ, তো 3 মাহৰ পিছত 2-3 মাহৰ পিছত হৈ যাব আৰু খাব পৰা। ঠিকে আছে। আৰু দাদীৰ যিটো গান আছে মানে পথাৰক লৈ লিখা, তো সেইটোৱে গুণগুণাই দিয়া অলপ নেকি? অকণমান গুণগুণাৰ চেষ্টা কৰিছোঁ। অ'কে। সেউজীয়া পথাৰ খনি আহিনৰে আবেলি, জিলিকি উঠে আশাবোৰ, শৰতৰ শেৱালি বুটলি সপোনৰ ঠিকনা বিচাৰি, বাৰিষাৰ বৰষুণ জাকে আশাৰ বতৰা আনে, সপোনবোৰ ফুলিব ধৰে, দেউতাৰ হাঁহি বিৰিঙে, লৰালি আজিও মনত পৰে সেই ধেমালি। পাপ্পা একেবাৰে মন চন চুই গ'ল, একদম বিৰাট ভাল লাগিছে। খবৰ খাতি নিদিয়াকৈ আহিলো আমি হঠাৎ, আৰু দাদীয়ে মানে পথাৰত থকা বুলি শুনি পথাৰলৈ দৌৰ মাৰিলো। আৰু ইয়াতে যিহেতু খেতি কৰি আছে, অলপমান খেতিও দেখালো, ইয়াকে ভাল লাগে আৰু পৰিৱেশটো নাকি। আৰু ইফালে মানে দাদীয়ে মানে খেতি পথাৰত আছিল, আৰু খেতি পথাৰলৈ আহিলো। ই মানে ইয়াতে থাকে, মানে খেতি চেতি কৰি থাকে, আৰু ভাল বঢ়িয়া খেতি হৈছে। ঠিক আছে, চেষ্টা কৰিছোঁ। যিহেতু সকলোৱে খেতি কৰে, আমিও ভাল লাগে, আমিও কৰি আছো অলপ চলপ। আৰু ইও যিহেতু খেতি কৰি আছে, আৰু খেতিৰ মাজতে যিহেতু সংগীতৰ সাধনা, এই সাধনাটো অব্যাহত আছে, মানে চলি যাই আছে। আৰু তাতকৈ ভাল কথা বা ডাঙৰ কথা এইটোৱে যে সংগীতৰ লগত যিহেতু জড়িত হৈ আছে, তো তাৰ মানে ঘৰত মানে এটা মিউজিক ষ্টুডিঅ' নতুনকৈ অপেনিং কৰিছে, মানে ঘৰতে। আৰু এবছৰ হ'ল তেনেকৈ কাম কৰি আছোঁ। বেলেগৰ 2টা গান কৰোঁ, তাৰপিছত মোৰ নিজৰ গান কেইটামান কৰি আছোঁ, আৰু শ্বৰ্ট ফিল্ম এখন আহি আছে, চাব। তো ঠিকে আছে। আৰু ইফালে মানে কমল দা আহিছে ৰ'বা, কমল দাক দেখা নাই, কমল দা আহিছে ৰ'বা। আজি মানে শ্বৰ্ট ফিল্মৰ অলপ বেকগ্ৰাউণ্ড কিবা মিউজিক মানে এড কৰিব, মানে কি ৰেকৰ্ডিং কৰিব। তো ঘৰলৈ যাওঁ বলক। ইফালে কমল দা ক'ৰ পৰা? মই ঘৰৰ পৰা আহিলোঁ। ঘৰৰ পৰা নামাতাকে নেকি? নামাতাকে মানে মই চৰণৰ দাদী খুৰী কৈ আছে বোলে খেতি পথাৰত গ'লে ডাইৰেক্ট এতিয়া আহিলোঁ, মই এই ঠাণ্ডালৈ আহিলোঁ। ঠিকে আছে, ইফালে ঠাণ্ডা লৈ আহিছে। আৰু আমি যিহেতু এতিয়া আহিলোঁ, অলপমান এইবাৰ ঘৰলৈ যাম। আৰু দাদী ইয়াতে খেতি চেতি হয় না, মানে ধান খেতি হয় না? ধান খেতি নহয় ইয়াতে, মানে ইয়াতে হাইট মাটি হয়তো বহুত ওপৰৰ মাটি। আচ্ছা। ইয়াতে মানে বাৰিষা চিজনত এই কচু খেতি হ'ব, আৰু জিকা ফুলৰ ঝাকা তেনেকৈ হ'ব। আৰু মানে খৰালিত মানে হেৰি হয়, আলু খেতি হয়, ৰঙালাও খেতি হয়, তাৰপিছত
তেনেকৈ আৰু সৰিয়হ খেতি হয় আৰু আপোনালোকে চাব পাৰে ইফালে আছে পাহাৰ আৰু এইখন কি ফিল্ড দেখছে না ইয়াতে ৰাতিপুৱা সন্ধিয়া ধুনীয়াকৈ দৌৰিব পাৰে আৰু তো আমাৰ ইয়াতে ঘৰ হ'ব লাগিছিল তো দিনে দৌৰিব আহিলোঁ হয় দাদি কি চাই আছা একদম খেতি চবফালে খেতি আৰু এই খেতিখন দেখিছেনে তো 1 বিঘা মান আছে হৌ দাদাৰে খেতি বহি আছে ধুনীয়াকৈ আৰু ইফালে ৰঙালাও আৰু পানীলাওৰ খেতি আৰু ইয়াতে যিহেতু খেতিবিলাক কৰিছে মানে ইফালে যে খেতিবিলাক কৰিছে মানে ইয়াতে পানীৰ যোগানটো আচলতে কষ্ট হয় পানীখিনি কেনেকৈ দিয়ে খুৰা পানীটো বৰষুণৰ পৰা আমি ভৰসা কৰিব লগা হয় বৰিং চৰিং সেনেকৈ নাই আৰু যদি সাহায্য দিয়ে তো ভাল কথা আমি মানে এনেকৈ কৰিব পৰা নাই তাকে এটলিষ্ট যদি চৰকাৰে আমাক 5 বিঘা 6 বিঘা তেনেকৈ মাটিত যদি এটা বৰিং মানে পুতি দিয়ে আৰু আমাৰ খেতিয়কখিনি বহুতখিনি সকাহ পাব আৰু তেওঁলোকৰ খেতি কৰাত বহুতখিনি সুবিধাদায়ক হ'ব আৰু যিহেতু আমি বহুত বছৰৰ পৰা ইয়াত খেতি চলি আছে খেতি কৰোঁ আৰু সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে আমাৰ গোটেই বছৰটো আমাৰ বতৰৰ মানে বৰষুণৰ দ্বাৰা আমাৰ অপেক্ষা কৰিব লগা হয় ওপৰতো আছে তলতো আছে লাও এতিয়া মাজে মাজে গৈ আছো কি ধুনীয়া লাও বাই তো খেতি মানে এনেকুৱাই আৰু যিখিনি কৃষকে মানে যিখিনি কষ্ট কৰে সেই কষ্টখিনি আচলতে মূল্যটো আচলতে যেতিয়া অলপমান ফল বেছিকৈ লাগে যদি মানে ফচলখিনি যদি ভাল হয় তেতিয়া অলপ কৃষকৰো মানে ভাল লাগে আৰু সপোনবিলাক ফুলিব ধৰে খেতিয়কৰ তেতিয়া মনত বহুত তৃপ্তি শান্তি পোৱা যায় সেইখিনিয়ে আৰু গৈ আছো কিন্তু তাৰ লগে লগে কমলদাৰ বাহিৰ সুৰত ৰাভা জনগোষ্ঠীয় এটা সুৰ শুনক আৰু ফাইনেলি খেতি পথাৰৰ পৰা দাদী ৰুমলৈ আহিলোঁ আৰু ৰুমটো মানে ধুনীয়াকৈ বনাইছে মানে মিউজিক প্ৰডাকশ্যন যিহেতু কৰি আছে মানে সংগীতৰ লগত যিহেতু জড়িত আৰু ভাই মানে সংগীতৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে সংগীতৰ লগত মই আচলতে সৰুৰ পৰাই জড়িত আছোঁ আমি যেতিয়া এই মাঘৰ বিহুত ঘৰে ঘৰে দমাহী মাগা বুলি কয় যে আমাৰ ইয়াতে দমাহী মাগি এনেকৈ আহিছোঁ আচলতে তেনেকৈ আহিছোঁ মানে ঘৰে ঘৰে দমাহী মাগি খুৰাহঁতৰ লগত তেতিয়াৰ পৰাই তেনেকৈ আহি সৰুৰ পৰাই জুবিন গাৰ্গৰ গান তেনেকৈ বেলেগ ছিংগাৰৰ গান গাই থাকোঁ তো একো নাছিল ইনষ্ট্ৰুমেণ্ট ঘৰত তাৰপিছত কলেজ পালোঁ মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত বস্তুখিনি ল'লোঁ কি লাগে হাৰমনিয়াম ঢোলক তাৰপিছত গীটাৰ তেনেকৈ ল'লোঁ তাৰপিছত তেনেকৈ আহি মঞ্চ মানে সৰুতে মানে ক্লাছিকেলখিনি হৈ গ'ল আৰু ক্লাছিকেল কমপ্লিট হোৱা নাই মোৰ বিশাৰদ কমপ্লিট হোৱা নাই এবছৰ 2 বছৰমান আছিলে তাৰপিছত ক্লাছিকেল কৰিলোঁ মই 4 বছৰমান কৰিলোঁ মানে আনুষ্ঠানিক শিক্ষা সংগীতৰ লৈছোঁ চাৰ্টিফিকেট আছে মোৰ লগত আৰু দাদিয়ে বিহুৰ অনুষ্ঠানো কৰে এইবাৰ বিহুৰ অনুষ্ঠান কৰিছে না বাৰু এইবাৰ কৰা নাই এইবাৰ কি হ'ল মানে এইবাৰ অনুষ্ঠানবিলাক আহিছিলে কিন্তু বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে কৰা নহ'ল তো কৰিম যিহেতু গোটেই জীৱন সংগীতত দিছোঁ তাৰপিছত কৃষি কৰ্মটো অকণমান লাগি আছোঁ মোৰ এটা কথা ভাল লাগিছে সংগীতৰ লগতে নহয় খেতিৰ লগতে সংগীত ক্ষেত্ৰখনত যিহেতু আগবঢ়াই যাই আছে মানে আগবাঢ়ি যাই আছে সেইকাৰণে ভাল লাগিছে আৰু শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আচলতে আজি এটা মানে বিশেষ দিন বুলি ক'ব পাৰি কাৰণ ইয়াৰ মানে ধুনীয়াকৈ এখন শ্বৰ্ট ফিল্ম আহি আছে আৰু আজি তাৰে মানে ডাবিং চলি আছে তো ডাবিংটো চলি থাকক ধুনীয়াকৈ আৰু মানে বেকগ্ৰাউণ্ড মিউজিক আমি তাৰ কাৰণে মই কমলদাক মাতি দিছোঁ ষ্টুডিঅ'ত আছে আমাৰ কমলদা আছে দেখুৱাম ৰ'ব আৰু যিহেতু শ্বৰ্ট ফিল্মখন আহি আছে মানে কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব আমাৰ অলমষ্ট গোটেইখিনি প্ৰায় স্ক্ৰিপ্ট হৈছে কেৰেক্টাৰৰ কাৰণে আমি বিচাৰি আছোঁ তেনেকুৱা তো প্ৰায় হৈছে আৰু কমপ্লিট হৈছে আধা হৈছে তাৰপিছত আমি মোটামুটি 15 দিন পিছত শ্বুটিং ষ্টাৰ্ট কৰিম আৰু যিখিনিয়ে মানে এক্টিং কৰিব সেইখিনি বেলেগৰ পৰা আহিব নে লোকেল এনেকৈ ল'ম আৰু নতুন আৰু কোনোবা থাকিলে এনেকৈ ল'ম আৰু আছে আমাৰ তেনেকৈ বহুতখিনি মানুহ আছে অসমৰ আচ্ছা আমি বৰ্তমান আছোঁ বঙাইগাঁও জিলাৰ চিপনচিলা গাঁও আৰু ঠাই মানে ভাই বহুত মানে আগৰ পৰাই যিহেতু দেখি থাকোঁ লগ পাই মানে ফোনত কথা পাতি থাকোঁ কিন্তু অহা নাছিলোঁ আজি হঠাৎ মানে এনেকৈ আহোঁতে মানে সোমাই আহিলোঁ আৰু বহুত ভাল লাগিল বাকী শুভেচ্ছা থাকিল সংগীতৰ ক্ষেত্ৰত থেংক ইউ ধন্যবাদ অভিনন্দন থাকিল ইউটিউব চেনেলত বহুত ভাল কণ্টেণ্ট দি আছে ঠিকে আছে চলি আছে তাৰপিছত সকলোৱে ছাপোৰ্ট কৰিব ভাইৰ ইউটিউব চেনেলটো ঠিক আছে ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু মানে ভাইৰ যদি মানে গানবিলাক যদি শুনিব বিচাৰে তেনেহ'লে চেনেলটোৰ নাম কৈ দিয়া তোমাৰ মোৰ চেনেলটো আগৰ পৰাই আছে কুমাৰ চন্দ্ৰ মিউজিকেল বুলি চাৰ্চ কৰিলে পাই যাব গোটেইখিনি গানখিনি আছে 100খনৰ বেছি ভিডিঅ' দি আছে তাতে নিশ্চয় পাব আপোনালোকে আৰু যদি আপোনালোকে যদি মঞ্চত কেতিয়াবা দেখে অনুষ্ঠানত দেখে তেতিয়া মাত দিব ভাল লাগিব কিবা আহিবলগীয়া শ্বৰ্ট ফিল্ম গানৰ কাৰণে ইয়াতে বেকগ্ৰাউণ্ড মিউজিক বনাই থকা হৈছে মানে এনেকৈয়ে বনায় আৰু বাঁহী বজাই আছে কমলদাই ধুনীয়াকৈ তো বাঁহীৰ সুৰখিনি অলপমান শুনক
সৌফালে দেখিছেনে তামোলৰ বাৰী বাপৰে বাপ ইমান বাগান দাদী এনেকুৱা আমি মানে ধনী হ'ব লাগিছিলে মন যায় মাটি নাই যে আৰু দাদী নাই একে মাটি নাই না তো বাকী ভাত চাত খাই ধুনীয়াকৈ ওলাই ল'লোঁ আমি যাম আৰু ঘৰলৈ আৰু ইফালে ভাই আছে ভাইক মানে বেয়া লাগিল কাৰণ কষ্ট দিয়াহেন হ'ল নাই একো নাই ভাল লাগিছে মোৰ বহুত ভাল লাগিছে এনেকৈ আহি থাকিলে মোৰে ভাল লাগে আমাৰ মিউজিক ৰিলেটেড বা সাংস্কৃতিক জগতৰ লগত বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত মানুহ আহি থাকিলে বহুত ভাল লাগে নহয় আচলতে ই মানে কি আগৰ পৰা যিহেতু কথা বতৰা চলি থাকে মানে মোবাইলতো দেখি থাকিব বা ফোনো চলি থাকে কিন্তু ঘপককৈ আজি আহিম বুলি কোনোদিনে ভবা নাছিলোঁ মানে এনেকৈ আহিছিলোঁতো আজি কামত সেইকাৰণে ঘপককৈ সোমাই গ'লোঁ আৰু ইয়াৰ যিখিনি মানে কাম আছে মানে মিউজিক ৰিলেটেড বা সংগীত জগতখনত যিহেতু কাম কৰি আছে চলি আছে আৰু লগতে খেতিও কৰি আছে সেইটো ভাল লাগিল আৰু ঘৰখন খুব ধুনীয়া বনাই আছে নতুনকৈ বাকী শ্বৰ্ট ফিল্ম এখন আহি আছে আপোনালোকে চাব আৰু যদি আপোনালোকে যদি কোনোবাই যদি সংগীতৰ ক্ষেত্ৰখনত বা এই ৰেকৰ্ডিঙে হওক গানেই হওক তেনেকুৱা যদি আপোনালোকে যদি বনাব বিচাৰে বা তেনেকুৱা বিষয়ে যদি আপোনালোকে জানিবলৈ আগ্ৰহী তেনেহ'লে নাম্বাৰ আছে ডেছক্ৰিপশ্যনত আপোনালোকে কল কৰিব ইয়াত নাম্বাৰটো দি দিম ঠিক আছে মই নতুন তেনেকৈ চেষ্টা কৰি আছোঁ সেইটোৱে আৰু বাকী ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভাইক আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াব বুলি আশাবাদী এইখিনিয়ে তো ঠিকে আছে প্ৰথমবাৰ মানে কি ইফালে মানে চিপনচিলা ন তো বঙাইগাঁৱৰ চিপনচিলালৈ আহিছোঁ আৰু এইখন ধুনীয়া গাঁও আৰু যিহেতু যাবলৈ ওলাইছোঁ তো এতিয়া বাই বাই থেংক ইউ আৰু ইফালে আছে ভাইটিজন বাকী কেনে খবৰ ভাল ইফালে ৰিলছত দেখি থাকে মোক মানে ইনষ্টাগ্ৰামত ভাল লাগে ভাল লাগে মিছা কথা দিয়ক ভাল লাগে সঁচা তো এতিয়া বাই বাই আৰু আহি পালোঁ দাদী এইখন কি টুলুঙীয়া বজাৰ বজাৰখন ধুনীয়া গধূলি পৰিৱেশ আৰু